হৈ গ'ল 30 জুন, সময় 7 বাজিছে। আজি আমি কথা পাতিম ট্ৰেণ্ডৰ বিষয়ে। ট্ৰেণ্ড এটা ৰিভাৰ্চেল কেনেকৈ হয়, ট্ৰেণ্ড চেঞ্জ কেনেকৈ হয়, সেই বিষয়ে আগত জানিবলৈ হ'লে আমি ট্ৰেণ্ড কেই প্ৰকাৰ সেই বিষয়ে জানিব লাগিব। ট্ৰেণ্ড কেই প্ৰকাৰ নাজানে যদি মই আগতে ভিডিঅ' বনাই থোৱা আছে, আপোনালোকে চাই ল'ব। সেই প্ৰকাৰ ট্ৰেণ্ড তিনি প্ৰকাৰৰ আমাৰ ট্ৰেণ্ড, আপ ট্ৰেণ্ড, ডাউন ট্ৰেণ্ড, আৰু এটা হৈ গ'ল চাইডৱে ট্ৰেণ্ড। ঠিক আছে, এই তিনিটা প্ৰকাৰৰ ট্ৰেণ্ড। আপ ট্ৰেণ্ড মাৰ্কেট সদায় এনেকৈ আপলৈ যাব, আপ ট্ৰেণ্ড। আৰু ডাউন ট্ৰেণ্ড সদায় মাৰ্কেট লোৱাৰ হাই লোৱাৰ লো লগাব। আৰু চাইডৱে ট্ৰেণ্ড, আৰু মাৰ্কেট চাইডৱে ট্ৰেণ্ড ধৰক এইটো লেভেলত হয়তো সমানে আপ চাইড ওপৰতো সমান হ'ব পাৰে, তলতো সমান হ'ব। এইটোক কোৱা হয় চাইডৱে ট্ৰেণ্ড। আপ ট্ৰেণ্ড হৈ গ'ল এনেকৈ ধৰক আপলৈ যাব, আৰু ডাউন ট্ৰেণ্ড মাৰ্কেট এনেকৈ তললৈ আহিব। ঠিক আছে, মাৰ্কেট সদায় এনেকৈ নাযায়, ওপৰলৈ গ'লে এনেকৈ যাব, আৰু তললৈ আহিলেও ডাইৰেক্ট এনেকৈ তললৈ নাহে, এনেকৈ হায়াৰ ল' লোৱাৰ হাই লোৱাৰ ল' লগাই আহিব তললৈ। আৰু আপ ট্ৰেণ্ড গ'লে মাৰ্কেট হায়াৰ ল' লগাব। আৰু চাইডৱে হ'লে ইকুৱেল হাই ইকুৱেল ল' লগাব পাৰে, হয়তো আগৰ পিছা হ'ব পাৰে। এইটো হৈ গ'ল চাইড ট্ৰেণ্ড। আৰু আজি আমাৰ ভিডিঅ'টো হৈ গ'ল ট্ৰেণ্ড ৰিভাৰ্চেল কেনেকৈ হয়, আগতীয়াকৈ আমি কেনেকৈ গম পাম সেই বিষয়ে জানিবলৈ হ'লে আমি ডাউ থিয়ৰী জানিব লাগিব। মাৰ্কেট যদি আমি নিফটি চাওঁ, নিফটি 24 তাৰিখৰ পৰা আপুনি চাব, এইটো এটা ল' আৰু এইটো ল', এইটো ল'তকৈ এইটো ল' ওপৰত বনিছে যেতিয়া ই হায়াৰ হাই হৈছে বা হায়াৰ ল' হৈছে, আৰু এইটো ল' দেখিছে, এইটো ল'তকৈ ওপৰত বনাইছে, এইটো হায়াৰ ল', এইটো ল'তকৈ ওপৰত বনাইছে। আৰু এনেকৈ আপুনি যদি চাই গৈ থাকে ওপৰলৈ মন কৰিব, এইটো এটা হায়াৰ ল', তাৰ ওপৰত এইটো হায়াৰ ল' বনিছে, এইটো হায়াৰ ল' বনিছে, আৰু এইটো হায়াৰ ল' বনিছে। আৰু আমাৰ 28 তাৰিখে কি কৰিলে, এই ল'টো ব্ৰেক কৰি মাৰ্কেট তললৈ আহিলে। যদি মনডে মাৰ্কেট এইটো লেভেলত গেপ আপ খুলি মাৰ্কেট ৰিটেষ্ট কৰি এই তললৈ আহে, তেতিয়া আমি গম পাম যে ট্ৰেণ্ড চেঞ্জ হৈছে, আপ ট্ৰেণ্ডটো চেঞ্জ হৈ ডাউন ট্ৰেণ্ডত ডাউন ট্ৰেণ্ড আৰম্ভ হৈছে। তেতিয়া আমি গম পাম ডাউন ট্ৰেণ্ড আৰম্ভ হৈছে। তেতিয়াই এই ল'টো ব্ৰেক কৰাৰ পিছত মনডে এইটো ট্ৰেণ্ডত যেতিয়া চলা আৰম্ভ কৰিব, হাই ব্ৰেক নকৰিব, তেতিয়া আমি গম পাম ট্ৰেণ্ড ৰিভাৰ্চেল ডাউন ট্ৰেণ্ডত আৰম্ভ হৈছে, আৰু মাৰ্কেট এনেকৈ জিগজাগ কৰি মাৰ্কেট তললৈ আহিব। ঠিক আছে, এইটো হৈ গ'ল ট্ৰেণ্ড ৰিভাৰ্চেল। আৰু ট্ৰেণ্ড ৰিভাৰ্চেল হোৱাৰ আগত আমি ওপৰফালে মন কৰিলে দেখিছে হাই ব্ৰেক কৰি গৈ আছিল, নতুন হাই লগাই গৈ আছিলে মাৰ্কেট। এইডোখৰ লগে লগে এইটো হাই লগোৱাৰ পিছত এইটো এটা লোৱাৰ হাই লগালে, লোৱাৰ হাই লগাই মাৰ্কেট এই লোৱাৰ হাইটো ব্ৰেক কৰি লোৱাৰ ল' লগাবলৈ আৰম্ভ কৰিব, যদি মাৰ্কেট ট্ৰেণ্ড ৰিভাৰ্চেল হয়। যদি মাৰ্কেট মনডে গেপ আপ খুলি আপ ট্ৰেণ্ড গুচি যায়, তেতিয়া আমি গম পাম মাৰ্কেট ট্ৰেণ্ড চেঞ্জ হোৱা নাই, এইডাল ট্ৰেণ্ড লাইনৰ ওপৰত আছে মাৰ্কেট আপছাইডত কাম কৰিব। ঠিক আছে, যদি গেপ ডাউন খোলে বা এনেকুৱাত খুলি মাৰ্কেট তললৈ আহিবলৈ আৰম্ভ কৰে, তেতিয়া আমি গম পাম ট্ৰেণ্ড ৰিভাৰ্চেল হৈছে। তেতিয়া আমি ডাউন ট্ৰেণ্ডত ট্ৰেড চাবলৈ আৰম্ভ কৰিম। যদি সোমবাৰে গেপ আপ খুলি ইয়াত অপেন হৈ মাৰ্কেট ওপৰলৈ যায়, তেতিয়া আমি গম পাম মাৰ্কেট আপ ট্ৰেণ্ডত আছে। মাৰ্কেট আমি কেতিয়াও আপ ট্ৰেণ্ড মাৰ্কেটত কেতিয়াও চেল চাইডত ট্ৰেড চাব নালাগে, বিশেষকৈ বিগিনাৰ ট্ৰেডাৰক কৈছোঁ। যদি আপুনি দিন হ'ল ট্ৰেড কৰা 2-3 বছৰ হৈ গ'ল, তেতিয়া আপুনি চাব পাৰে, কিন্তু বিগিনাৰ ট্ৰেডাৰে কেতিয়াও আপ ট্ৰেণ্ডৰ মাৰ্কেট কেতিয়াও চেল চাইডত চাব নালাগে। যেতিয়া ট্ৰেণ্ড ৰিভাৰ্চেল হ'ব, ডাউন ট্ৰেণ্ডত মাৰ্কেট আহিব, এনেকৈ যেতিয়া আহিব, তেতিয়া আপুনি হাই বিচাৰিব। এইটো হাই এনেকুৱা হাইত আপুনি বিয়েৰিছ পেটাৰ্ণ বা বিয়েৰিছ কেণ্ডেলষ্টিক পেটাৰ্ণ চাই আপুনি এনেকুৱাত চেল কৰিব পাৰে, যোনে ব্ৰেকডাউনত চেল কৰে, ডাইৰেক্ট ব্ৰেকডাউনত চেল কৰিব পাৰে। হয়তো কিছুমানে আমি ৰিভাৰ্চেলত কাম কৰোঁ, আমি ৰিভাৰ্চেলত এডোখৰ বিয়েৰিছ পেটাৰ্ণ বা বিয়েৰিছ চাৰ্ট কেণ্ডেলষ্টিক পালে আমি চেল কৰিবলৈ চাওঁ। আৰু আপ ট্ৰেণ্ডত হ'লে আপুনি সদায় এইটো ল'ত বাই কৰিবলৈ চাব, মানে ৰিটেষ্টত বাই কৰিব চাব, নহ'লে ধৰক এইটো হাই ব্ৰেক কৰাৰ লগে লগে এইডোখৰত বাই কৰিবলৈ চাব, এনেকুৱাত বাই কৰিবলৈ চাব। নহ'লে কি হয়, আপুনি মাৰ্কেটে হাই লগাই গৈ থাকিব, আপুনি যেতিয়া হাই হ'ব আপুনি চেল কৰা আৰম্ভ কৰিব, মাৰ্কেট আকৌ এইটো ব্ৰেক কৰি আপোনাৰ এছ এল খাই ওপৰলৈ গৈ থাকিব। সেইটো কাৰণে বিগিনাৰ ট্ৰেডাৰক কৈছোঁ, আপোনালোকে ট্ৰেণ্ড যেতিয়ালৈকে চেঞ্জ নহয় আপুনি চেল চাইড নাচাব, আৰু যেতিয়াই ডাউন ট্ৰেণ্ডত আহিব মাৰ্কেট, তেতিয়া আপুনি বাইং চাইডত ট্ৰেড নাচাব। তেতিয়া লাহে লাহে বুজি পোৱা হ'ব, তেতিয়া আপোনালোকে চেল চাইডো চাব পাৰে। যদি বুজি নোপোৱা হয়, তেতিয়া বিগিনাৰে হয়তো বহুতে বুজি নাপায় কেনেকৈ কি কৰিব লাগে। সেইটো কাৰণে আপোনালোকে ডাউন চাইডত আপুনি বাইং চাইডত ট্ৰেড নাচাব, চেলিং চাইডো বিচাৰিব, চেলিং চাইডত ছেটআপ বিচাৰিব।